গাইজ, মই মাইনুনাথ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজি আমি মানাসলৈ গৈ আছোঁ। মানাসৰ যিটো আমাৰ প্ৰাকৃতিক সৌন্দৰ্য সেইটো মই দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই যাব। মোৰ লগতে আপোনালোকে আনন্দ উপভোগ কৰিব। এতিয়া আমি গৈ আছোঁ। এইফালে বাইদেউ আৰু বাইদেউৰ ছোৱালীজনী আমাৰ পিছে পিছে আহি আছে। আৰু মই আৰু মোৰ হাজবেণ্ডে গাড়ী চলাই গৈ আছে। আমি এতিয়া গৈয়ে আছোঁ। এনেকৈ ৰাস্তাৰ দোমুখে গছ-গছনিৰে আৱৰি আছে। ইমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ, ধুনীয়া হয়। ফাইনেলি আমি আহি পালোঁ মানাসৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য, যাৰ ৰূপৰ কথা কাৰো লগত তুলনা কৰিব নোৱাৰি। আমি ইয়ালৈ প্ৰায়ে আহি ইয়াত খুবেই ভাল লাগে। আৰু যিবিলাকে ইয়ালৈ এতিয়ালৈকে অহা নাই, আহিব, ইয়াৰ সৌন্দৰ্যখিনি উপভোগ কৰিব পাৰিব। আৰু এইবিলাক চাহ গছৰ মাজে মাজে চিৰিজ গছ ৰুইছে। এনেকৈ চাহ গছক চাহ দিয়াৰ কাৰণে চিৰিজ গছবিলাক এনেকৈ ৰুই থৈছে। এয়া ৰেঞ্জ অফিচ। ইমান ধুনীয়া ধুনীয়া ইয়াত বস্তু দেখিবলৈ পাইছোঁ। চিপছৰ পেকেট, ভুজিয়াৰ পেকেট, ইফালে আছে বিস্কুট, কেক, ইফালে ওপৰত আঁৰি থৈছে বেগ। ইমান ধুনীয়া লাগিছে চাওকচোন। এয়া চাওকচোন, বাঁহ বেতেৰে বনোৱা সঁজুলি। এয়া আমাৰ অসমৰ সম্পদ এশিঙীয়া গড়। এয়া আমাৰ অসমৰ পৰম্পৰা শৰাই, কাচু। এয়া আমাৰ অসমীয়া বিহুৰ পৰম্পৰা গগনা। সকলোখিনি ইয়াত আমাৰ আছে। অসমৰ যিখিনি পৰম্পৰা, অসমৰ যিটো সম্পদ, এয়া নাৰ্চাৰীৰ এয়া ফুল। ইমান ধুনীয়া চাওকচোন ফুলবিলাক। এতিয়া আমি গৈ আছোঁ মানাস নদীৰ ফালে। ট্ৰেফিক জামৰ কাৰণে আমি যাব পৰা নাই। লাহে লাহে এনেকৈ গাড়ীখন চলাই গৈ আছে হাজবেণ্ডে। ইমান মানুহ আহিছে ইয়ালৈ। ইমান ধুনীয়া মনোমোহা পৰিৱেশ। বহুত দূৰ দূৰণিৰ পৰা ইয়ালৈ মানুহ ফুৰিবলৈ আহে। আৰু এতিয়াতো পিকনিক খোৱাৰেই বতৰ হয়, সেইকাৰণে জামটো অলপ বাঢ়িছে বাৰু। তথাপিও আপোনাৰ ইমান ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পাইছোঁ। ইফালে বাইদেউ লাহে লাহে আহি আছে। এনেকেই আমি গৈ আছোঁ। এতিয়া আমি পামেই আৰু মানাস নদী। এয়া ৰাস্তাবিলাক এনেকৈ ভাল কৰি আছে, নতুনকৈ বনাই আছে। ধুনীয়া হৈছে ৰাস্তাবিলাক। এয়া অহাই আহি আছে, যোৱাই যাই আছে। এতিয়া আমি দোকানৰ পৰা কিবা কিবি বস্তু কিনি ল'ম খোৱাৰ কাৰণে। এয়া কণী লৈ লৈছোঁ। কমলা টেঙা লৈ লওঁ ইয়াৰ পৰাই। এয়া মানাস নদী। এতিয়া আমি গৈ আছোঁ য'ত উখল মাখল পৰিৱেশ, য'ত পিকনিক চলি আছে বৰ্তমান। নৈৰ মাজেৰে এটা সৰুকৈ ৰাস্তা বনাই দিছে। আমি সেইফালে
গৈ থাকিম, য'ত তাত উখল মাখল পৰিৱেশ চাবলৈ আমাৰ বহুত ইচ্ছা। এয়া টিকলিজনী আৰু মই পানীত অলপ নামিছোঁ। ইমান ঠাণ্ডা পানীখিনি, টিকলিটোৱে ভয় কৰিছে। এইখন তাইক লৈ আহিলোঁ আৰু পানীখিনি যে ইমান চাফা, একেবাৰে ফটফটীয়া। আমাৰ লাহে লাহে এতিয়া ভোক লাগি আহি আছিল, সেইকাৰণে আমি এখন ৰেষ্টুৰেণ্টত সোমাই কিনে খোৱাৰ ব্যৱস্থা কৰি লৈছোঁ। এয়া লৈছোঁ ঘুগনি পৰঠা। এতিয়া খোৱা লোৱা শেষ হোৱাৰ পিছত অকণমান আৰু ঘূৰিলোঁ আমি। এতিয়া আৰু আমি ঘৰলৈ যাত্ৰা কৰিম। এতিয়া সন্ধিয়াৰ সময় হৈ গৈ আছে, আমি ঘৰলৈ গৈ আছোঁ। ইয়াতে এটা দেখিবলৈ পালোঁ ময়ূৰ চৰাই। বহুত আহে, কিন্তু আজি এটাহে দেখিছোঁ। এয়া মই অকণমান আপোনালোকক জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মানাহৰ মেইন গেট, আৰু ভিতৰত যাব লাগিলে পাছ ল'ব লাগে। তো আমি যেতিয়া ভিতৰত যাম বাৰু আপোনালোকক নিশ্চয় ভিডিঅ'টো দেখাম। এয়া কি নদী বুলি কয় এইটো মই নাজানো, মানাহ নদী হ'ব চাগে। আৰু ইফালে চাহ গছৰ মাজে মাজে আমি গৈ আছোঁ ঘৰলৈ। কওঁ যে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। কমেণ্টত জনাব কেনেকুৱা পাইছে। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ইমানেই। আপোনালোকে সদায় ভালে কুশলে থাকক। তাৰে প্ৰাৰ্থনা।